जितु ভিডিঅ'ক লৈ মোক কিছুমান মানুহে বেয়া পাইছে আৰু ইয়াত একো বেয়া পাব লাগে একো কাৰণ নাই জাস্ট ইয়াত বস্তুখিনি ধৰিলে দেখুৱাই হৈছে যেনেকৈ ইয়াত কাঁহ পিতলৰ বাচনক লৈ আজিকালি কিছুমান মানুহে বহুত মানুহে আজিকালি কাঁহৰ বাচনৰ প্ৰতি মূল্য নাজানা হৈ গৈছে আৰু বস্তুবিলাক কাঁহ পিতলকটো বাদ দি আজিকালি এইবিলাক বস্তুৰ প্ৰতি বেছি গুৰুত্ব দিয়ে এই বস্তুবিলাকক যেনে এইটো যিটো কোৱালিটি হয় এই কোৱালিটিৰ বস্তুবিলাকক কি বেছি গুৰুত্ব দিয়ে কাৰণ ইয়াৰ দামবিলাক খুবেই কম হয় আৰু এই দাম কমৰ কাৰণে এইবিলাক বস্তু যেনে ইয়াৰ ডিছ থাকে ভাত খোৱা ডিছ প্লেট থাকে বা এনেকৈ বিভিন্ন ধৰণৰ বস্তু থাকে এইবিলাক বস্তুৰ কাৰণে আগ্ৰহটো বেছি আৰু এই বস্তুবিলাকৰ গুণটো আৰু